নমস্কাৰ ঋতুপন অফিচিয়েলতে স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান মৰমৰ দাদা ৰাজাদাৰ ওচৰলৈ আহিছিলোঁ। খুব ধুনীয়া এখন চেলুন আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰি দিব, লগতে সকলো বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আহক আমি অলপ কথা পাতোঁ। কিমান চনৰ পৰা খুলিছিলে? 16 এতিয়া বৰ্তমান কোন কোন আহে? বৰ্তমান চব কাষ্টমাৰ আহে, গোটেইখিনি কাষ্টমাৰ আহে, এতিয়া ল'ৰাখিনি আহে আৰু লেডিজসকল ছোৱালীখিনি আহে, জেণ্টছ লেডিজৰ সুবিধা আছে। আৰু তোমাৰ এইটো চেনেলটো ধুনীয়া চলি আছে নে? ধুনীয়া মানে অলপ ছাবস্ক্ৰাইবটো কমেই মোৰ। একো নাই, কৰি থাকা, আগবাঢ়ি গৈ থাকিব। কৰি থাকিলে ছাকচেছ পাবাই, কৰিব লাগে আৰু। এতিয়া আহিছে তাক ছাপোৰ্ট কৰিব আপোনালোকে আৰু ভিডিঅ' 36খনটো আপোনালোকে গম পায়, মেক্সিমাম ভিডিঅ' চাই আছে আপোনালোকে 36খন। 36ৰ কামো আপোনালোকে জানে, ইনষ্টাগ্ৰামৰ ৰিল দিয়া আছে 36 গোটেই ইনষ্টাগ্ৰাম মাৰিলেও হৈ যাব, ইউটিউবত 36 মাৰিলে গম পায় আপোনালোকে, ভিডিঅ'টো পাই যাব। ইয়াত মানে হেয়াৰ কাটৰ লৈ পিনে আপোনাৰ হেয়াৰ টেটু বনোৱা হয়, ছেকেণ্ড লেডিছৰ চুলি ষ্টাইল ৰিবনিং চব কৰা হয় আৰু আপোনাৰ হাইলাইট কৰা হয়, লেডিছৰ হেয়াৰ কাট কৰা হয়। লেডিছৰ পাৰ্টটো এক্সট্ৰা আছে, মই আপোনাক দেখাম আৰু জেণ্টছৰ চুলি লগোৱা হয়। যাৰ চুলি এডোখৰ নাথাকে, দুটা আমি হেয়াৰ পেষ্ট বুলি কওঁ, জেণ্টছৰ হেয়াৰ পেষ্টো লগোৱা হয়। সেইখিনি বস্তু আপোনালোকে 36ত সুবিধা পাব, আহিব আপোনালোকে আৰু এখন ভাইটিয়ে দেখাই দিব আপোনাক। মোৰ ফালৰ পৰা দাদালৈ জন্মদিন শুভেচ্ছা থাকিল। দোকানখন দেখিছে, এখন দোকান বহুত বস্তু আছে ইয়াত। দাদা কৈ দিয়ক কি কথা, আপোনাৰ ঘৰ? এই চুলি আৰু আহিলোঁ অলপ তাকে আৰু চুলি অলপ বেলেগ ষ্টাইল কৰি দিছে নেকি? এই আৰু গধূলি টাইমত